আজিৰ ভিডিঅ'টোত আমি চাকৰি কৰা যোনবোৰ মহিলা সেই মহিলাবোৰৰ বিষয়ে এটা আমি ইম্পৰ্টেণ্ট কথা ক'ম। প্ৰথম কথাটো হ'ল যে যিকোনো মহিলা যোনে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টে হওক বা কোনোবা কোম্পানী হওক য'ত চাকৰি কৰে, সেই ডিপাৰ্টমেণ্টৰ বা সেই কোম্পানীৰ সেইটো দায়িত্ব হ'ল সেই মহিলাটোক ছেক্সুৱেল হেৰাছমেণ্টৰ পৰা প্ৰটেক্ট কৰা। আৰু সেই ডিপাৰ্টমেণ্টে হওক, গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টে হওক বা কোম্পানী হওক, সিহঁতৰ ভিতৰত এটা ইণ্টাৰনেল কমপ্লেইন কমিটি বুলি এটা কমিটি বনাব লাগিব আণ্ডাৰ পছ এক্ট। এইটো পছ কমিটি বুলিও কয়। চ' যাৰ এগেইনষ্টত কোনোবা ছেক্সুৱেল হেৰাছমেণ্ট হৈছে, সেই মহিলাগৰাকী সেই পছ কমিটি বা সেই ICC কমিটি, ইণ্টাৰনেল কমপ্লেইন কমিটিত গৈ কমপ্লেইন কৰিব পাৰে এগেইনষ্ট দ্য কলিগ অৰ এগেইনষ্ট দ্য এমপ্লয়াৰ যোনে তেওঁক ছেক্সুৱেলি হেৰাছমেণ্ট কৰে। আৰু এনেকুৱা নহয় যে তাতে কমপ্লেইন কৰাৰ পিছত সিহঁতে বাহিৰত যে কমপ্লেইন কৰিব নোৱাৰে, বাহিৰত কোনো অথৰিটিৰ আগত বা কোনো ফৰামৰ আগত কমপ্লেইন কৰিব নোৱাৰে। সিহঁতে সেই কমিটিত কমপ্লেইন কৰাৰ পিছতো সিহঁতে পুলিচৰ তাতে গৈও কমপ্লেইন কৰিব পাৰে আৰু নিজৰ জাষ্টিছটোত ল'ব পাৰে। যিটো আপোনাক ভাল লাগিছে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।